সেই বন্ধুসকল আজি মই আপোনালোকক দেখুৱাম যে আপুনি আপোনাৰ বাইকত কৰবালৈ অকলে গৈ থকা অৱস্থাত যদি আপোনাৰ বাইকখন বন্ধ হৈ যায় আৰু তেতিয়া আপুনি ষ্টাৰ্ট দিবলৈ লওঁতে যদি আপোনাৰ বাইকৰ কিক আৰু সেলফো যদি কাম নকৰে তেতিয়া আপুনি কেনেকৈ অকলে বাইকখন ষ্টাৰ্ট কৰিব পাৰিব আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছো ভিডিঅ'টো চাওক। প্ৰথমতে আপুনি আপোনাৰ বাইকখন ডাবল ষ্টেণ্ড কৰি ল'ব লাগিব আৰু চাবিটো অন কৰি বাইকখনৰ যেইটা গিয়াৰ আছে গোটেইকেইটা লগাই তাৰপিছত চকাটো এনেকৈ ধৰি জোৰকৈ ঘূৰাই দিব। দেখিলে বাইকখন ষ্টাৰ্ট হৈ গ'ল। আৰু এতিয়া ক্লাছটো ধৰি গিয়াৰটো নিউট্ৰেল কৰি আকৌ গিয়াৰ লগাই গুচি যাব পাৰিব। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে থকা ঘণ্টা আইকনটো প্ৰেছ কৰি দিব।